নম্বৰ 1 শূন্য আখৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰ আৰ্যভট্ট। নম্বৰ 2 এটা ঘনক কিমান পোন প্ৰান্ত থাকে? উত্তৰ 12টা পোন প্ৰান্ত থাকে। নম্বৰ 3 লিপ ইয়েৰত কিমান দিন থাকে? উত্তৰ 364 দিন। নম্বৰ 4 এটা বৃত্তত কিমান ডিগ্ৰী থাকে? উত্তৰ 360 ডিগ্ৰী। নম্বৰ 5 গণিতৰ কোনটো যন্ত্ৰ গুটিৰে গঠিত? উত্তৰ এবাকাছ। নম্বৰ 6 এঘণ্টাত কিমান ছেকেণ্ড থাকে? উত্তৰ 3600 ছেকেণ্ড। নম্বৰ 7 এক নম্বৰক কি বুলি কোৱা হয়? উত্তৰ ঐক্য। নম্বৰ 8 এটা সংখ্যাত কিমান দশমিক বিন্দু থাকিব পাৰে? উত্তৰ এটা। নম্বৰ 9 শূন্য ধনাত্মক সংখ্যা নে ঋণাত্মক? উত্তৰ এটাও নহয়। নম্বৰ 10 মানৱ কম্পিউটাৰ নামেৰে কাক জনা যায়? উত্তৰ শকুন্তলা দেৱী। শেষত এটাই অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে নিশ্চয় ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ'লৈ আহিম। আজিলৈ ইমানতে সমাপ্ত।